নমস্কাৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছোঁ মই মুক্তি পাই মোৰ অন্য এটা খাতৰা ডেঞ্জাৰ সাংঘাতিক ধেমালি ভিডিঅ'লৈ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মন কৰিব এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনাইছোঁ কোনো যাতে গাত পাতি নলয় ধন্যবাদ বলক তেনেহ'লে দেৰি নকৰি এটা ফকতীয়া ইণ্ট্ৰ সৈতে মোৰ ভিডিঅ'টো আগবঢ়াই নিওঁ বুম বুম সেইদিনাখন কি হ'ল জানে নাই আমি যেতিয়া গাঁৱৰ মানুহ গাঁৱতে থাকোঁ পোৱা তুমি বুলিছে ৰাস্তা এইফালে তাৰপৰা এইফালে চলাই বুলিছে আমাৰ গাঁৱৰ প্ৰায় নিজৰ এই গধূলি সময়ত যেনে মই বৰুৱা দোকানীয়া দোকান চোকান পোৱা একদম এনেকৈ বন্ধ কৰি লৈছোঁ বন্ধ কৰি লৈ পিনি বোলো মই বোলো সেই আমি চেনিটাইজটো গাত নবহোঁ মানে পেটতে ভৰাওঁ পেটত ভৰাওঁ মানে গম পালে নাই সেইটো আৰু গধূলি সময়ত দৰকাৰটো আৰু সেই কোৱাটা এটা খাই ল'লোঁ খাই লৈ পিনি বোলো যাওঁ একদম পুৰা পুলিচৰ চিগনেল বাজিলে পুলিচৰ চিগনেল বজাৰ পিছত আৰু মই বোলো কিহে পাই স্কুটি এক্সেল পুৰা পকাই দিছোঁ আৰু যেনিবা এনেকুৱা লাগিছে যেন মই একদম পুৰা ৰেচিং প্লেটতহে ওলমি মেলি আছোঁ আৰু তাৰপৰা একদম চিগনেল বাজি আছে একদম ৰখা নাই আৰু মই তাৰপৰা সাত আঠটা একদম গভীৰ গভীৰ দৌৰ পুখুৰী পকলে নাপানা পুখুৰী পাৰ হৈ চিগনেলটো অফ হ'লে চাইছোঁ পুলিচক তাৰপৰা চাইছোঁ মোৰ মোবাইলটো পুলিচৰ চিগনেল আছে তেওঁক এতিয়া এনেকুৱা লিখা লাগিছে আৰু মানে মোৰ একদম মাথাটো যেন একদম মই কিবা যেন এনেকৈ মাৰি দিম লিখা লাগিছে আৰু তাৰপৰা গ'ল কথা দেখিলে তাৰপৰা আহিলোঁ আৰু আহি পিনি আৰু আকৌ পুলিচৰ চিগনেল আছে মই বোলো এই পুলিচৰ চিগনেল যে মোবাইল আছে মোবাইল যে ৰিচিভ কৰিবলৈ একদম চাউথৰ চিনেমা ষ্টাইলত ফিল্ম একদম মুখত একদম জিপচি ৰখাই মামাহঁত একদম দাবাং ষ্টাইলত নামি আহিছিলে মই বোলো এইবাৰ কিহে পালে একদম বৰুৱা মোৰ কমপ্লিট দিবাক নহয় আকৌ মই খাটাই দিম আকৌ দেই 1 মিনিটত 10টা কথা ভাবিব তাৰপৰা লগা মই কি ক'লো হেল্ল' ছাৰ বোলো হাউ আৰ ইউ হোৱাটছ ইউৰ প্ৰব্লেম হাউ কেন আই হেল্প ইউ বুলি কৈ দিলোঁ একদম লাউকে নামি কৈছে আৱাৰ প্ৰব্লেম ইজ বোলে উইথ ইউৰ টিকা বোলে চাৰ্জিং উইথ ইউৰ লাঠি বোলে ডেটছ মিন উই ৱান্ট বোলে উইথ ইউৰ টিকাকৰণ মই বোলো দিম মই কমপ্লিট এইটো ৰাস্তা দিছে নাই এইখন পথা একদম জাপ মাৰি দিছোঁ আৰু এনেকুৱাকৈ দৌৰিছোঁ মানে তোমাৰ 6-7 কিলোমিটাৰমান দৌৰি দিছোঁ আৰু একদম মানে অলিম্পিকত ট্ৰেডত যেন মই স্বৰ্ণ মেডেল ল'বলৈ গৈ আছোঁ তেনেকুৱা লিখা লাগিছে এনেকুৱা দৌৰিছোঁ আৰু তাৰপিছত দৌৰি পিছলৈ ঘূৰিছোঁ নাই ৰক্ষা বাচিলোঁ কোনটো পিন্ধি পেলাই জোতা এটা পিন্ধিছে তাৰপৰা এনেই দৌৰিছোঁ আৰু হেৰিছে বিষ আৰু বুকু চুকু বিষ আৰু তাৰপৰা একদম আৰু ভৰি চৰি বিষ আৰু এটা আহিছে আৰু লগত মোৰ তই বোলো কেলৈ মন চন মাৰি আছোঁ বোলো কাহিনীটো কি হ'ল বোলো দোকানত বহি আছোঁ আৰু আহিছে এই নকৈছোঁ কিছ খাবলৈ আহিছে তাৰপৰা সি কৈছে বোলে হেৰি বোলে মোৰ বোলে পইচা নাই বোলো পইচা নাই তাতে কি হ'ল বোলো পইচা আজি আছে কালি আহি যাব তাৰপৰা সি কৈছে নহয় বোলে মই বাইক কিনিব নাই বোলো বাইক কিনোতো ডাঙৰ কথা নহয় সাধাৰণ কথা বোলো বাইক কিনো তাৰপৰা কি হ'ল বোলো বাইক পইচা নাই বাইক কিনিব তাৰপৰা পাবি নহয় নহ'লে বাইক নিকিনিলে বোলে পইচা নাপায় কি হেৰি বোলে এইটো কি ছোৱালী নপৰে বোলো ছোৱালী নপৰে কি ডাঙৰ কথা আহিব নোৱাৰিব চিটুৱেশ্যন তাৰপৰা সি কৈছে নহয় বোলে এইখিনি যদি এতিয়া কৰিব নোৱাৰো বোলে ছোৱালী নপৰে বোলে বন্ধন গোটৰ বোলে লোন নিদিয়ে তাৰপৰা কৈছে কি বোলে ধুনীয়া পৰিৱেশ চাওঁ শুনো এইফালে কথাটো কৈ দে ই আছিলে আকৌ এইটো ই আছিলে বন্ধন গোটৰ লোন লাগে বোলে